নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰশ্মি বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বাৰীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সৰু ভাঙনি বাৰীখনৰ পৰাই আমাৰ এয়া দেখিছেনে, এইবিলাক কবিবিলাক পোকে ধৰিছে। বৰটা ভাল হোৱা নাই কবি। আৰু মই বাৰীলৈ অহা কাৰণটো হৈছে এয়া দেখিছেনে, খুতৰা। ইমান ধুনীয়া ধুনীয়াকৈ খুতৰা ওলাইছে। ভাবিছোঁ আজি কণবিলাহীৰ লগত খুতৰা শাক দালিৰ লগত টেঙা দি খাম। তাৰে অলপমান বুটলি ল'বলৈ বুলি আহিছোঁ। এয়া দেখিছে ন, ইমান যে ওলাইছে। এয়া দেখিছেনে, ইমান ধুনীয়া ধুনীয়া খুতৰা ওলাই আছে। এইবিলাক নিজে নিজে ওলাইছে, কোনো ছিটিওৱা নাই বাৰু। আগতে কেইজোপামান ডাঙৰ ডাঙৰ গছ আছিলে, তাৰ পৰাই গুটি পৰি এইবিলাক হৈছেগৈ। উশাল খাই গুচি আহিছে। বৰ বেছিকৈ ডাঠ হ'লেও খাবলৈ ভাল নালাগে, অলপমান পাতলকৈ খাব লাগিব। যিমানহে ওলাইছে দেখিয়ে ভাল লাগি গৈছে। আপোনালোকৰ কাৰ কাৰ খুতৰা শাক প্ৰিয় আপোনালোকে কমেণ্টত জনাব দেই। মই সিহঁতে খাই বহুত ভাল পাওঁ। কণবিলাহীৰ লগততো আৰু কি ক'বা, আৰু তাৰ সোৱাদেই বেলেগ হয়। আৰু গৰৈ মাছ আৰু খুতৰা ঔটেঙা দালি খাবলৈ খুবেই ধুনীয়া হয়। যিহেতু এতিয়া গৰৈ মাছ নাই, সেইবাবে কণবিলাহীৰ লগত টেঙা বনাই খাম আজি খুতৰা শাক। দেখিছেনে, কি ধুনীয়া ধুনীয়াকৈ ওলাইছে এইবিলাক। আৰু এইবিলাক দেখিছেনে, এইবিলাক হৈছে টেঙেচি টেঙা। ইয়াৰ টেঙেচি টেঙাৰ দালিকণ খায়ো বহুত সোৱাদ হয় খাবলৈ। মই এদিন ৰেচিপিটো আপোনালোকক শ্বেয়াৰ কৰিম বাৰু, কেনেকৈ এই টেঙেচি টেঙাটো শাক সিজাই খায়। এয়া দেখিছেনে, খুতৰা এইবিলাক ফুলিছেই। আৰু লগতে এইবিলাক মৰিচা শাকো আছে। আগত ভিডিঅ'ত আছিলে মৰিচা শাকৰ কিমান ডাঙৰ ডাঙৰ হৈছিলে। আৰু এইজোপা দেখিছেনে, পুৰা জবলা হৈ গৈছে, বহুত ডাঙৰ হৈ গৈছে। বৰষুণ দিছিলে যিহেতু বালি উঠি আছে, অলপমান ভালকৈ ধুব লাগিব। বনো আহিছে লগত এডাল বুলি, ভালকৈ চাই ল'ব লাগিব। দেখিছে নহয়, এয়া দেখিছেনে, লাই শাকৰ গুটিবিলাক ফুলি এতিয়া গুটি লাগিলে। এইবিলাক মচলৈ বুলি গুটিবিলাক বুঢ়া কৰিছে মায়ে। এইবিলাক দেখিছেনে, ইমান ধুনীয়া ধুনীয়া হৈছে, ডাঙৰ ডাঙৰ। আৰু এইপিনে আছে এইজোপা মৰিচা, দেখিছেনে কিমান ধুনীয়াকৈ খাই আছে। আৰু এইজোপা আছে কণবিলাহী, এইজোপা কণবিলাহী গছ। আৰু কণবিলাহী মই অথনি ছিঙি নিলোঁ, সেইবাবে এতিয়া নাই। আৰু এইপিনে লফা আছিলে দুই এডাল, গুটি লাগিলে। আৰু আছে এইজোপা দেখিছেনে, টিকনি বৰুৱা। আগকেইটা আনিম এতিয়া। টিকনি বৰুৱা আগবোৰ ভাজি খাবলৈ বহুত ভাল লাগে। যদি আপোনালোকে টিকনি বৰুৱা আগ ভাজি খাই পোৱা নাই, তেনেহ'লে এবাৰ ভাজি খাই চাব, বহুত ভাল লাগে। এইডাল দেখিছেনে, বহুত ডাঙৰ হৈ গ'ল। এয়া দেখিছেনে, টিকনি বৰুৱা পাত হয়, আগটো খাব পাৰি। খাবলৈ বহুত ভাল লাগে। অকণমান টিকি টিকি লাগে যদি খাবলৈ ভাল পাওঁ। মই কেঁচাই কেঁচাই খাই ভাল পাওঁ। আৰু এইডাল বহুত টেষ্টি লাগে খাবলৈ।
খাওঁ বুলি ক'লে কেঁচাকৈ খাই পেলাব পাৰিম গোটেইকেইটা। আৰু নাই দেখিছেনে ভেকুৰী গছ, ভেকুৰী যিমানটো লাগিব লাগিছিলে ইমানটো লগা নাই বাৰু। বা ঠাণ্ডা দিন বেছিকৈ পৰিলে হৈছে, শিলো পৰিলে সেইবাবে লগা নাই। এতিয়া আৰু বেছিকৈ পৰিছে বাৰু, তো আছে অলপমান ছিঙি নিলোঁ। আৰু এজোপা কণবিলাহী আৰু নেমু লাগি আছে। আৰু এইকেইডাল দেখিছেনে লাই শাক, এইকেইডাল দেখিছেনে লাই শাক, কি ধুনীয়া ধুনীয়া হৈ আছে এইকেইডাল। আৰু এইডাল যে বেছি ধুনীয়া হৈ আছে খাবলৈ। ছিঙি লৈছোঁ, খৰাহিটো অলপমান সৰু হ'ল দেখিছেনে। আৰু ভাত খাবৰ বাবে এতিয়া এনে ভাপো আৰু এয়া সৰু সৰুকৈ পোখা মেলিছে দেখিছেনে, সন্ধিয়া হৈ আহিছে।